Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. Thumbnail saito apunaloke gome paise je mor aji video topic ki hobo. Mor aji video topic hoise je B.ED porile medium kontu lom. Khubei eta important topic gotike apunaloke video to skip na koribo aru hekholike sai thakibo je B.ED porile medium kontu lom. Etu khubei eta important topic hoy ba kontu medium loatu bhal কারণ এটোৰ ওপৰতে আমাৰ এক্সামৰ ৰিজাল্ট কেনেকুৱা মানে আমাৰ B.EDৰ মানে ৰিজাল্টটো কেনেকুৱা হ'ব কম বেছি পৰিমাণে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে সেই আমি মিডিয়াম চুজ কৰোতে মানে সাৱধানতা অৱলম্বন কৰিব লাগে সাৱধানতাৰে আমি আমাৰ মিডিয়ামটো চুজ কৰিব লাগে যে আমি কোনটো মিডিয়ামত B.ED কৰিম বা কোনটো মিডিয়ামত B.ED কৰাটো ভাল তো ফাৰ্স্ট কথা হ'ল যে আমি কোনটো মিডিয়ামত B.ED কৰিম আপুনি কোনটো মিডিয়ামত B.ED কৰিব এটো সম্পূৰ্ণ আপোনাৰ ওপৰত ডিপেন্ড কৰিব মানে এনেকুৱা হ'ল যে আপুনি ইংলিশ ভালদৰে জানে বা আপোনাৰ ইংলিশত মানে কমফৰ্টেবল হয় তেন্তে আপুনি ইংলিশ লওক বাট যদি আপুনি ইংলিশত কিমান এটা কমফৰ্টেবল নহয় দেন আপুনি মানে আপুনি যদি অসমীয়াত কমফৰ্টেবল হয় দেন আপুনি অসমীয়াত লওক কাৰণ বৰ্তমান যেটো B.ED হয় হেতু ইংলিশ আৰু অসমীয়া দুয়োটাতে কৰা যায় গতিকে আপোনালোকে যেটোত কমফৰ্টেবল হয় হেতুতে B.ED টো কৰা ভাল মানে যদি আপুনি ইংলিশত কমফৰ্টেবল হয় দেন ইংলিশত কৰক আৰু যদি আপুনি আসামিছত কমফৰ্টেবল হয় দেন আসামিছত কৰক কাৰণ B.EDত এনেকুৱা নহয় যে আপোনালোকে হুবহু মুখস্থ কৰি গলা মুখস্থ কৰি যাই কেনে সেইখিনি এক্সামত লিখিলা আৰু হৈ গল এনেকুৱা নহয় B.EDত আপোনালোকে বহুত আনসাৰ এনেকুৱা হয় যে নিজে ভাবি চিন্তি আনসাৰসমূহ লিখিব লগা হয় মানে নিজে বুজি নিজে যিখিনি বুজি পালা সেইখিনিকে এক্সামত মানে আনসাৰৰ ৰূপ দিব লগা হয় মানে সেইখিনি লিখিব লগা হয় এনেকুৱা বহুত কোৱেশ্চন আহে B.EDত আৰু হেনেকুৱাটো হয় আৰু লগতে আপুনি যদি মানে এনেকুৱা কিছুমান এনেকুৱা নহয় যে আপুনি B.EDত যিবিলাক কোৱেশ্চন আহে সেইবিলাক কিতাপৰ বাহিৰৰ পৰা কোৱেশ্চন আহে এনেকুৱা নহয় আপোনালোকৰ সিলেবাসৰ ভিতৰতে কোৱেশ্চন আহিব বাট কোৱেশ্চন বিলাক কিতাপত যেনেকৈ থাকে হেনেকৈ ডাইৰেক্টলি নাহে অকাই পকাই কোৱেশ্চন বিলাক আহে তো আনসাৰটো যেটো হয় হেতু আপোনালোকে কিতাপৰ পৰা যেনেকৈ পঢ়ি গৈছে হেনেকৈ হুবহু ডাইৰেক্ট লিখিব নোৱাৰে তাৰ কাৰণে অলপ ভাবি চিন্তি বস্তুবিলাক মিলাই লিখিব লাগে আৰু যদি আপুনি ইংলিশত কমফৰ্টেবল হয় দেন আপোনাৰ একো প্ৰবলেম নহব আপুনি ভালদৰে লিখিব পাৰিব আৰু যদি আপুনি অসমীয়াত কমফৰ্টেবল দেন আপোনাৰো মানে অসমীয়াত একো কমফৰ্টেবল নহব মানে সৰি একো প্ৰবলেম নহব আপুনি কমফৰ্টেবলৰে বস্তুখিনি লিখিব পাৰিব সেই কাৰণে আপুনি মানে যেটো মিডিয়ামত কমফৰ্টেবল হয় ইংলিশ আসামিজ যেটো মিডিয়ামত কমফৰ্টেবল হয় হেতু মিডিয়ামতে মানে B.ED কৰাটো ভাল আৰু এনেকুৱা নহয় যে আপুনি আসামিছত মানে B.ED কৰা টাইমত আসামিজ মিডিয়াম ললা বা B.ED কৰা টাইমত ইংলিশ মিডিয়াম ললা এইটোৱে পিছত কিবা প্ৰভাৱ পেলাব নেকি এনেকুৱা একো প্ৰভাৱ নেপেলায় আপুনি B.ED মানে যেটো মিডিয়ামতে নকৰক কিয় দুটা মিডিয়ামৰে ভ্যালু সেম এইটোৱে আপোনাৰ মানে একো প্ৰভাৱ নেপেলায় জবৰ ক্ষেত্ৰতো একো প্ৰভাৱ নেপেলায় গতিকে আপোনালোকে যেটোত মানে সুবিধা যেটো মিডিয়ামত সুবিধা হয় হেতু মিডিয়ামতে B.ED টো কৰক আৰু এইখিনি আৰু একো ক'ব লগা নাই গতিকে লাষ্টত এইটোৱে ক'ম যে যেটো মিডিয়ামত আপোনালোকে কমফৰ্টেবল হেতু মিডিয়ামতে B.ED টো কৰক পিছত ইংলিশ আসামিজ মানে যেটো কোনটো মিডিয়ামত কৰিছে এইটোৱে আপোনাৰ যেটো সাৰ্টিফিকেট হয় বা জব পোৱাৰ ক্ষেত্ৰত একো প্ৰভাৱ নেপেলায় গতিকে আপোনালোকে যেটোতে কমফৰ্টেবল হয় হেতুতে B.ED টো আৰু মানে B.EDত শৰ্ট কোৱেশ্চন নাহে মানে যিবিলাক কোৱেশ্চন হয় সব লং কোৱেশ্চনে হয় কাৰণ মানে যিবিলাক ফুল পেপাৰ মানে যিবিলাকত 80 মাৰ্কৰ এক্সাম হয় সেইবিলাকত 5টাকে কোৱেশ্চন আহিব আৰু যিবিলাকত 40 মাৰ্কৰ এক্সাম হয় সেইবিলাকত 4টা কোৱেশ্চন আহিব তো আপোনালোকে যিবিলাক কোৱেশ্চন বিলাক আহিব সেইবিলাকত 15 10 এনেকুৱা মাৰ্কৰ 16 এনেকুৱা মাৰ্কৰ কোৱেশ্চন আহে 1 2 3 4 এইবিলাকৰ কোৱেশ্চন নাহে 5 মাৰ্কৰ শৰ্ট নোট আহে বাট 5ৰ তলৰ মাৰ্কৰ কোৱেশ্চন নাহে 5 বা ডাইৰেক্ট 10 12 16 15 এনেকুৱা মাৰ্কৰ কোৱেশ্চন আহে গতিকে আপোনালোকে আপোনাৰ মানে যেটো আনসাৰ হয় হেতু আপোনালোকে ভালদৰে ভাবি চিন্তি কেনে লিখিবলগীয়া হয় বস্তুবিলাক মিলাই কেনে লিখিবলগীয়া আৰু এইটো তেতিয়াহে সম্ভৱ হ'ব যদি আপোনালোকে যেটো মিডিয়াম লৈছে হেতু মিডিয়ামত আপোনালোকে কমফৰ্টেবল হয় যদি আপুনি ইংলিশত কমফৰ্টেবল হয় দেন যেনেকৈ কোৱেশ্চন নাহক কিয় আপোনাৰ বস্তুখিনি জানা থাকিলে আপুনি ভালদৰে মিলাই লিখিব পাৰিব আসামিছত কমফৰ্টেবল বস্তুখিনি ভাল জানা থাকিলে আপুনি ভালদৰে মিলাই লিখিব পাৰিব সেই কাৰণে মিডিয়ামটো খুবেই এটা ইম্পৰ্টেন্ট হয় মানে তো মিডিয়ামটো চুজ কৰাতে সাৱধানতাৰে চুজ কৰিব লাগে যাতে মানে বস্তুখিনি আমি ভালদৰে লিখিব পাৰোঁ
আৰু এনেকুৱা হ'ল মানে আমি ইংলিছত কমফৰ্টেবল নহওঁ বাট আমি ইংলিছ ল'লোঁ তো কি হয় আমি বস্তুবিলাক জানা থাকিও কি হয় আমি লিখিব নোৱাৰা হয় কাৰণ মানে কেনেকৈ লিখিম মানে ভিতৰত চব বস্তুখিনি জানো বাট লিখিম কি সেইটো নাজানো মানে ওলাই নাহে বস্তুবিলাক জনা হ'লে ওলাই নাহে তো সেইকাৰণে ভালদৰে ভাবি চিন্তি মানে মিডিয়ামটো ল'ব লাগে আৰু আজিলৈ ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই